ইমান কটি নিহিলা বাখলকি পৰিব চাবা এই কিজনী কেলা ইমানে উঠিলে মানে হেঁতৰ ৰখিবলৈও কেলা টাইম নহলে নমস্কাৰ দেবজিৰোষ্টাৰ ফ্যামিলি আপোনালোকৰ কি খবৰ মোৰ ভালে আপোনালোকৰ সাগে নিশ্চয় ভালে আছে আজি আকৌ এটা নতুন ৰজ ভিডিও লৈ আপোনালোকৰ মাজত মই দেবজিৰোষ্টাৰ আজি আমি কথা পাতিবলৈ গৈ আছো কেটামান মক্কেলামিৰ ওপৰত আৰু আপোনালোকে মোক যিখিনি মৰম দিছে তাক লৈ মই অশেষ ধন্যবাদ আপোনালোকৰ ওচৰত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক আৰু এনেকৈ মৰম দি যাওক আপোনালোকে আশীৰ্বাদ দি যাওক যাতে আমাৰ ফ্যামিলিটো যেনেকৈ এতিয়া লাহে লাহে ডাঙৰ হৈ আহিছে আৰু আমাৰ ফ্যামিলিটো ডাঙৰ হৈ যায় মজবুত হৈ যায় Jai ho Dabojit family. Oh, Dada, কি দেখিছো এইবিলাক ছোৱালীয়ে যে মই কি দেখি গলো মানে চান্স পালে হল আৰু মানে কথা কোৱাত লাগি যাও না যা ভিডিও কৰ সালা মানে মাজতে আহি ডিস্টার্ব দি দিওহি মানে একদম এই কিজনী কেলা ইমানে উঠিলে মানে হেঁতৰ ৰখিবলৈও কেলা টাইম নহলে মানে ভিডিও কৰি একেবাৰে সুমাসুমি কৰিয়ে দিলে কেলা তহঁতৰ যদি ইমানেই হেৰি তেতিয়া হলেনো কেলা এইবিলাক সোশ্যাল মিডিয়াত কিয় পাগলামি কৰি থাকো আৰে কৰি থাক যত গৈ কৰি থাক না হেঁতৰটো কেলা সন্মান নাই কেলা সোশ্যাল মিডিয়াটো সন্মান নাইকিয়া কৰি দিছে सब चूतिया सबके सब মান নাইকিয়া কৰি দিছে মানে দুটেটো কেলা বাহনি তলৰ হগাতল কৰি দিছে মানে হেঁতৰ নিচিনা হাৰামজাদি বিলাকৰ কাৰণে সোশ্যাল মিডিয়াটো কেলা বন্দাম হৈ গৈছে সোশ্যাল মিডিয়াটো ইমান এটা ধুনীয়া বস্তু যাক লৈ মানুহে বহুত ভাল কাম কৰি আছে আৰু কিছুমানে কেলা এইবিলাক সুমাসুমি কৰি হিজানামি কৰি কেলা সোশ্যাল মিডিয়াটো দুটে ধ্বংস কৰি আছে হেঁতৰ নিচিনা চালা হাৰামজাদি ছোৱালী বিলাকে ইমান কটি নিহিলা বাখলকি পৰিলে দুটে বমব্লা ছোৱালী হ'ব যি কেলা মুখখন চাওকচোন 19 কেজি মান ফিল্টাৰ ইউজ কৰিছে কেলা নিজকে ফিল্টাৰ ইউজ কৰি সুন্দৰী বনাব পাৰিম বুলি ভাবিছ নেকি না ভাবিছা যদি নেভাবিবা কাৰণ তুমি বান্দৰী পৰিচয়টো দিয়ে দিলা সুন্দৰী কেতিয়াও হ'বই নোৱাৰে যিহে কাপোৰ ইমানকণ তলফালৰ পৰা এনেকে চালে চাগে চব দেখিম আৰু যিহেতু ইমানকণ কাপোৰ পিনিছা আৰু চাও মিডল ফিংগাৰ হিটোকে চাও কিমাননো ডাঙৰ তোমাৰ বাকি কেডাল ইমান দীঘল সেইগিটা ইমানকণ যে কেছটো কি বাৰু বাকি গিডাল বহুত লম্বা সেইটোহে কালি ইমানকণ হৈছে তোমাৰ পেনটো কেলা এইটো কথা আকৌ মানে বুজাকিটাহে বুজিছা আৰু দেই কি বুজিছা নহয় আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল ভিডিওটো আজি ইমান কোনে আছিলে ভিডিওটো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহলে এটা লাইক আৰু এটা কমেন্ট আৰু এটা শেয়াৰ আৰু এটা সাবস্ক্ৰাইব আপোনালোকে কৰিব নতুনকে যদি কোনোবাই মোৰ এই চেনেলটো চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আমাৰ ফ্যামিলিটো ডাঙৰ হৈ গৈ আছে লাহে আৰু জলদি যাতে ডাঙৰ হৈ যায় তাকে মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আমাৰ ফ্যামিলিটো জলদি ডাঙৰ হৈ যায় জয় দেবজিৰোষ্টাৰ ফ্যামিলি জয় ho এই কাহিলি পদে কুকুৰে ভুকিলে ঘৰৰ পৰা দিছিলে খেদা চুপহিলে হাতু কিনুত কৰিবি মনত ইমান চেকা ফুলৰ চাপৰ